স্বাগতম জানাইছো অসম ইনফো 2.0 আজিৰ এটা অন্য ভিডিঅ' লৈ। আজিৰ ভিডিঅ'ত আপোনালোকক জনাম, আপোনালোকে থাম্বনেলত নিশ্চয় প্ৰত্যক্ষ কৰিছে যে ভিডিঅ' ডিলিট কৰিলে ইমপ্ৰেছন ডাউন হৈ যায়। তো কথাটো কিমান দূৰ সত্য আৰু কথাটো কিমান দূৰ সঁচা সেই বিষয়ে আজিৰ ভিডিঅ'ত বিস্তাৰিতভাৱে আলোচনা কৰিম। আৰু আপোনালোকৰ ভিডিঅ'ত যদি 7টা 5টা 10টা 20টা এনেকুৱা ভিউ আহে, আপোনালোকৰ ভিডিঅ'ত কেনেদৰে ভিউ ইনক্ৰিজ কৰিব পাৰে সেই বিষয়ে আজিৰ ভিডিঅ'ত বিস্তাৰিতভাৱে আলোচনা কৰিম। তো আজিৰ ভিডিঅ'টো বহুতো হেল্পফুল হ'বলৈ গৈ আছে। যদি আমাৰ চেনেলত আপুনি প্ৰথম ভিজিট কৰিছে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰো। তো প্ৰথমতে মই আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰিছো, আপোনালোকে থাম্বনেলত নিশ্চয় প্ৰত্যক্ষ কৰিছে, আপোনালোকৰ এটা যদি ইউটিউব চেনেল আছে, সেই ইউটিউব চেনেলটো যদি আপোনালোকে ভিডিঅ' এৰাৰ পিছত যদি আপোনালোকৰ হাইলি ভিউ আহি থাকে, লাহে লাহে ভিউ আহি থাকে, তো এটা সময়ত যেতিয়া আপোনালোকে মনিটাইজেশ্যনৰ কাৰণে এপ্লাই কৰে, অৰ্থাৎ মনিটাইজৰ কাৰণে যেতিয়া আপোনালোকে এপ্লাই কৰে, সেইটো সময়ত আপোনালোকৰ আহি যায় ৰিইউজ কন্টেন্ট। তো ৰিইউজ কন্টেন্ট অহাৰ পিছত আপোনালোকে বিভিন্ন ধৰণৰ সমস্যাত ভুগি থাকে। বিভিন্ন ইউটিউবাৰ ভিডিঅ' চাই আপোনালোকে তাৎক্ষণিকভাৱে শৰ্টলি আপোনালোকৰ মাইণ্ডত আহি যায়, ভিডিঅ'টো আপোনালোকে ডিলিট কৰি দিয়ে। তো ডিলিট কৰি দিয়াৰ পিছত আপোনালোকৰ যি ইউটিউব চেনেলটোত আছে, নতুন ভিডিঅ' এৰাৰ পিছত আপোনালোকৰ ৰিএপ্লাইৰ আগত আপোনালোকৰ চেনেলত ভিউ নাহে। বা কিছুমান ইউটিউবাৰ এনেকুৱা আছে যে ভিডিঅ' এটা এৰাৰ পিছত সেইটো ভিডিঅ'ত ভিউ নাহিলে, কোৱাৰ ষ্টাইল ভাল নহ'লে তেনেকুৱা ভিডিঅ'বিলাক ডিলিট কৰি দিয়ে। তো ডিলিট কৰিলে আচলতে চেনেলটোত কি হয়, ডিলিট কৰি দিয়াৰ লগে লগে এই চেনেলবিলাকত লাহে লাহে ভিউ কমি আহে। তো এনেকুৱা সমস্যাৰ পৰা আপোনালোকে কেনেদৰে পৰিত্ৰাণ পাব, আৰু আশা কৰিছো আজিৰ ভিডিঅ' চোৱাৰ পিছত আপোনালোকৰ ভিউ ডাবলৰ পৰা ডাবল হৈ যাব। তো আপোনালোকে প্ৰথমতে কি কৰিব, আপোনালোকৰ চেনেলত যদি ৰিইউজ কন্টেন্ট আহে, আপোনালোকে কেতিয়াও আপোনালোকৰ সেই ভিডিঅ'টো ডিলিট নকৰিব। তাৰপিছত আপোনালোকে কি কৰিব, আপোনালোকৰ যেতিয়াই নেকি ভিউ কম আহিব বা ইমপ্ৰেছন আপোনালোকৰ যেতিয়া ডাউন হ'ব, ভিডিঅ' ডিলিট কৰিলে ইমপ্ৰেছন ডাউন হৈ যায়। তো আপোনালোকৰ চেনেলত যেনেকুৱা ভিডিঅ' নহওক কিয় আপোনালোকে কেতিয়াও ডিলিট নকৰিব। যদি ইনকেছ আপোনালোকৰ কপিৰাইট আহি যায় তেনেহ'লে আপোনালোকে প্ৰাইভেট কৰি থ'ব পাৰে বা আনলিষ্টেড কৰি থ'ব পাৰে। তো ডিলিট কৰাৰ লগে লগে আপোনালোকৰ চেনেলত ইম্পেক্ট পৰি যায়। আপোনালোকৰ যি ৱাচ টাইম থাকে, এটা ষ্টেণ্ডাৰ্ড থাকে ইউটিউবত, সেইটো ষ্টেণ্ডাৰ্ড লাহে লাহে ডিক্ৰিজ হৈ যায়। তো ডিক্ৰিজ হৈ যোৱাৰ পিছত ইউটিউবে আপোনালোকৰ চেনেলটো ইমপ্ৰেছন মানুহৰ আগত ইমান নিদিয়ে। তো আপোনালোকে যিমান ভিডিঅ' বনাই আনকাট বনাব আৰু আপোনালোকে ভাবি চিন্তি ভিডিঅ' বনাব। তো আপোনালোকে এটা কাম কৰিব, আপোনালোকৰ চেনেলত কণ্টিনিউছলি আপোনালোকৰ ৰেগুলাৰিটি মেইনটেইন কৰি আপোনালোকে চেনেলত ভিডিঅ' এৰি যাব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলত যদি নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।